নমস্কাৰ ৰাইজ, আজি আপোনালোকক মই দিল্লীত নহয় আমাৰ নিজ গাঁৱত লালকিল্লা দেখুৱাম। মানে আমাৰ ইয়াত আজি বিহু মঞ্চ বনাইছে লালকিল্লা। আৰু এইটো আমাৰ আজি বুলি নহয়, আগৰ পৰাই বহুত বেলেগকৈ বনাই থাকে। তো সন্ধিয়ালৈ অপেক্ষা কৰক, সন্ধিয়া আপোনালোকক মই দেখাই আছোঁ লালকিল্লা। অ'কে। আৰু এয়া সন্ধিয়া হৈ গ'ল আৰু মই এতিয়া আপোনালোকক লালকিল্লা দেখাবলৈ আহিলোঁ। আমি এটা কৰাছ গাইছিলোঁ, কৰাছটো শেষ হোৱাত এতিয়া কেইটামান সৰু সৰু পোৱালীয়ে মানে বিহু নৃত্য কৰি আছে। তেওঁলোকৰ নৃত্যটো অকণমান উপভোগ কৰক। আৰু এয়া সিহঁতৰ বিহু নৃত্য শেষ পালে। আৰু চাওকচোন এইবিলাক আমি আৰু আমাৰ পিছফালে এইবিলাক মানুহ হৈছে, বহুত মানুহ হৈছে। আন বাৰত নিচিনাকৈ এইবাৰত ঢেৰ মানুহ হৈছে। এইটো হৈছে আমাৰ লালকিল্লা। গাইজ, আমাৰ ইয়াতে আজি বিহু হৈ আছে। আৰু এয়া চাওক মঞ্চটো, এটা লালকিল্লা বনাইছে। আমাৰ ইয়াত প্ৰতি বছৰে এনেকৈ বনায়। মানুহ ঢেৰ হৈছে বাৰু, পিছলৈ বহুত মানুহ আছে। আৰু এতিয়া আমাৰ ইয়াত বিহু নৃত্য হ'ব। বিহু ডেন্সটো শেষ হৈ গ'ল। এতিয়া আমাৰ মঞ্চখন উন্মোচন কৰিব। ভালে থাকিব। মই মঞ্চ উদ্বোধন কৰিবৰ কাৰণে মাননীয় প্ৰাক্তন বিধায়ক ভূপেন দাইক অনুৰোধ কৰিছোঁ। উজ্বলি উঠা জিতুল সোণোৱালদেৱৰ গীত আমি আজি উপভোগ কৰিম আমাৰ এই সুন্দৰ মঞ্চত। ধন্যবাদ। এয়া এতিয়া গীত পৰিৱেশন কৰিব আমাৰ কণ্ঠশিল্পী জিতুল সোণোৱালদেৱে।
বিহু চোৱা হৈ গ'ল, কাৰণ বেছি ৰাতিকৈ নোৱাৰোঁ। মৰ্ণিঙত আৰু ক্লাছ আছে আৰু বহুত কাম থাকে, সেইকাৰণে বেছি ৰাতি নকৰিলোঁ। কিন্তু সঁচাকৈ মঞ্চখন বহুত ধুনীয়া লাগিছে। আন আন বছৰৰ দৰে এইবাৰো এটা আটক ধুনীয়া বিহু মঞ্চ বনাইছে আমাৰ ইয়াত। আমাৰ গাঁৱৰ লগতে অঞ্চলটোৰ যিবিলাক ডেকা আছে আৰু আধা বয়সীয়া মানুহ গোটেইখিনি মিলি পিনে বনায়, সেইকাৰণে আমাৰ ইয়াত আঞ্চলিক বুলি কয়। আপোনালোকে হয়তো টিভি চেনেলত দেখিব, কালিলৈ দেখাব বা কিছুমানৰ লাইভ চলি আছে বৰ্তমান। আৰু এইটো আমাৰ ঠাইটোৰ নাম হৈছে সৃজন গ্ৰাম। আৰু ইয়াত প্ৰতি বছৰে কেতিয়াবা তাজমহল, কেতিয়াবা পাহাৰ, কেতিয়াবা ৰেলগাড়ী আৰু কেতিয়াবা আপোনাৰ চাৰমিনাৰ, এনেকৈ বহুত বস্তু বনায়। আৰু আগতেও ইয়াত ভূপেন হাজৰিকা ডাঙৰীয়াও এবাৰ বিহু পৰিৱেশন কৰি গৈছিল বহুত বছৰ আগতে। তেওঁ খুব প্ৰশংসা কৰিছিল মঞ্চখনৰ। ধুনীয়া হয়। আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকে কেনেকুৱা দেখিলে লালকিল্লাটো। আমি হয়তো দিল্লীত যাব নোৱাৰিম লালকিল্লা চাবলৈ, কিন্তু আমি আমাৰ গাঁৱতে লালকিল্লা দেখা পালোঁ। লগতে আমাৰ অঞ্চলবাসীয়েও দেখা পালে আৰু কিছুমান বাহিৰৰ পৰাও মানুহ আহিছে, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু দূৰৰ পৰা আহিছে, তেওঁলোকেও দেখা পালে। লগতে আপোনালোকে দেখি কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ শুভৰাত্ৰি, গুড নাইট, বাই।